হেই ৰিফিল নাথাকে মানে পেন বিলাকত ঐ আহিলে আহিলো বাহ কি গৰম মাৰিছো হেই গৰম গৰমকে নাথাকিব বেছি গৰম উঠে টোপনি চোপনি ভালকে নগলে গা বিলাক বেছি বেয়া লাগি থাকে কিয়নো টোপনি নগল এই গৰম ডালৰ কাৰণে গৰম গৰমকে বেছি নাথাকো বেছি গৰম লাগে কালি মানে ৰিজাৰ্ভৰ পৰা লগৰ এটাই ফোন কৰিলে খাই বৈ ফোন কৰিছে কিন্তু আচৰিত কথা এটা ক'লেও মোক কি কথা সি কালি মোক কৈছে অলিম্পিক বোলে মহাভাৰতৰ দিনতে আৰম্ভ হৈছে ৰাতিপুৱাই অলিম্পিকৰ কথা আৰম্ভ কৰি দিলা আৰু মোৰ ৰাতিপুৱাই কথাটো মনত পৰিল তাৰ কথাটো কিন্তু যুক্তি আছে কেনেকে হয় কাৰণ এতিয়া অৰ্জুনে পানীত চাই মাছৰ চকুটোত কাৰ লগোৱা নাছিল জানো লগাইছিল তেওঁ প্ৰথম আৰ্চাৰী চেম্পিয়ন মহাভাৰতৰ যুগত অলিম্পিক কেনেকে হৈছিল সেই বস্তুটো তাৰ পৰাই অলিম্পিকলৈ আহিছে যুক্তি আছে কিন্তু যুক্তি আছে তই পাৰিবি তেনেকে টাৰ্গেটত নোচোৱাকে লগাই দিব প্ৰেক্টিচ কৰিলে কিয় নোৱাৰিম নোচোৱাকে প্ৰেক্টিচ কৰিব লাগিব ধনু এখন আনি দিয়ক তই নিজকে অৰ্জুন বুলি ভাব মই ভাবিম বাৰু আপুনি ধনু আনক এই ল চাওঁ বেলেগ আৰু দেই বৰা ছাৰ গৈ আহোঁ ৰ'ব দ্ৰোণাচাৰ্যই মাতি লৈ গ'ল নহয় তৰা তৰা ছাৰ এক মিনিট কাগজ দুখনমান দিম তোমাক ভালকৈ থৈ দিবা যাতে মই বিচাৰিলে পাওঁ তৰা তৰা কি হৈছে অৰ্জুন কি অৰ্জুন প্ৰথম আৰ্চাৰী চেম্পিয়ন তৃতীয় পাণ্ডৱ অৰ্জুন মই মানে কথাটো ভাবি আছিলো ছাৰ যোৱা এইখন ভালকৈ থৈ দিবাগৈ যোৱা তোৰ দেখোন এইম আছে আৰু দুদিন প্ৰেক্টিচ কৰিব দিয় অলিম্পিক যেন যামেই অলিম্পিক যাবি তই খালি মোৰ লগত খেলিব পৰা আৰু এজন বিচাৰি ফুৰিছো বিচাৰিব কিয় লাগে মই দেখো আছোৱে আপুনি বল অলিম্পিক যোৱাই পৰা পাৰ্মিশ্যন লৈ আহোঁ বলক বল এইখন ফিল আপ কৰি দিয়কচোন ৰ'ব 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 বৰ গা চা বেয়া লাগিছে অকণমান ৰ'ব নহয় মানে মই হাতখনে নোৱাৰো কি হ'ল এই দুখ পালো হে পতাত বাওঁ হাততহে দুখ পাইছে সোঁ হাতে কিয় লিখিব নোৱাৰে নহয় কানেকশ্যন থাকে নহয় এতিয়া জিনজিনাই আছে দেখিছেন কেনেকে হ'ল মানে মছলা বটি আছিলো পতাত এনেকে বটি থাকোতে ঘাপকে নখটো ওলাই গুচিয়ে গ'ল নহয় তাৰপিছতহে আনি পেলাই আকৌ ইয়াত বান্ধি থৈ দিছো এতিয়া নখটো ঘৰত মিক্সি নাই মেৰিজ এনিভাৰ্চাৰীত গিফ্ট দিয়া এটা আছে কিন্তু ব্যৱহাৰ নহয় কিয় আমাৰ ঘৰখন অকমান বেলেগ আমি এনে ফলা মগুমাহ বজাৰৰ পৰা কিনি নানো নহয় আমি গোটা মগুমাহ কিনি আনো ৰ'দত দিওঁ তাৰপিছত জাতত তেনেকে ফালো তাৰপিছতহে আমি খাওঁ জাতো আছে হৰি আমি দোকানৰ চাউল নাখাওঁ নহয় ধান কিনি আনো উখোৱা চাউল বনাই উৰালত খুন্দি তাৰপিছতহে আমি খাওঁ উৰলো আছে প্ৰেচাৰ কুকাৰৰ ভাত খাব নোৱাৰো নহয় আমাৰ গোটেই ঘৰখন মানে একদম পুৰণা মানে খাটি অসমীয়া ঘৰ একদম দিয়কচোন লিখি দিয়ক কানেকশ্যন আছে যে হাতখন অঁতৰাই ৰাখক নহ'লে মোৰ লগত হৈ যাব
এই চোৱা নাই দেখো অ চে আহিবলৈকে কি হ'ল হৰি গুটি সম্ৰাট কি মানে বিৰিংগুটি সম্ৰাট আপুনি লাষ্টত গৈ খেল এইটোহে বিচাৰি পালে অ তেনেকুৱাকৈ বিৰিংগুটিক লৈ ঠাট্টা নকৰিবি আজিকালি ল'ৰা ছোৱালীৰ কথা বাদ দে তই আগৰ আমাৰ জামানাৰ কোনটো ল'ৰা ছোৱালী এই বিৰিংগুটি নেখেলাকে ডাঙৰ হৈছে বঢ়িয়া বঢ়িয়া এই ঘৰত পিঠি বহল নোহোৱালৈকে ঘৰ নাপাওঁ এইবাৰ তেনেহ'লে গুটি কোৱাৰ বঁটা পাব লাগিব এই ঠাট্টা কৰোঁতেই দিন গ'ল মানে দে মাৰ অ তোমাৰ কিয়নো গাটো বেয়া আপোনাৰ ৰাতি ভালকে টোপনি নাই হে ইমান গৰম তাকেহে মোৰো কালি ৰাতি টোপনি নাই হে সপোন এটা দেখিলো কি সপোন এইকেইদিন বৰ খেলৰ কথা পাতি আছো যে অলিম্পিকৰ কথা কালি ৰাতি এটা অদ্ভুত সপোন দেখিলো হে কেনেকুৱা মানে মই চুইমিং কৰা দেখিলো আচ্ছা চুইমিং কৰিবলৈ গৈ 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 মইতো চিধা সাগৰত জাপ মাৰি দিলো সাগৰত চুইমিং কৰিছে নহয় সপোনতহে সপোনত যি টি হ'ব পাৰে মই সাগৰত যি জাপ মাৰিলো মই ৰোৱা নাই আৰু একদম ফচ 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 আগলৈ গৈ আছো আগলৈ গৈ থাকোঁতে মই মন কৰিছো দেই মোৰ পিছফালে কোনোবা এজন আহি আছে মই সেইটো কথা ইমান ভাবি থকা নাই মই গৈ আছো মোৰ চাইডেদিটো এটা হাংগৰ এটা আহি আছে কি কয় হাংগৰটো আহি যোৱা মাত্ৰকে মই বোলো এই কথা নহয় মই ফচকে ধৰি ললো ফিচাডাল ধৰি লোৱা মাত্ৰকে তাৰ ফিচাডালতে ধৰি চাটকে গৈ 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 লাইন যেতিয়া পাই গলোগে তাক এনেকে পিছুৱাই মই মোৰো আকৌ ৰাতিটো টোপনি নাই এবাৰ উঠিলো উঠি পানী এগিলাচ খালো খাই শুওঁতে সেইখন সময়তে চিলমিলকে টোপনিটো আহিছে কিনো হ'ল আৰু খেলি মেলি এবাৰ দেখো কিবা ধেনুকাৰ তৰোৱাল লৈ যুদ্ধ কৰো এবাৰ দেখো আকৌ এই খেলটো যে অলিম্পিকত যে খেলে এনেকে তৰোৱাল লৈ লৈ যে ফেন্সিং চাৰিওকাষে ফেন্সিং দিয়া আছে নহয় মানে খেলটোৰ নাম ফেন্সিং খেলটোৰ নাম ফেন্সিং হে নেকি মোৰ লগত পৰিছে তোমাৰ বগা চিগা চাইনা এটা তৰোৱাল যুদ্ধ এনেও চাইনাৰ ওপৰত খং এটা আছে এপাকত তৰোৱালখন লৈ আমাৰ এইটোৰ লগত যে এনেকুৱা নাস্তাটো মাংসৰ সৰু সৰু পিচ কাটি কুটি গোটেই সৰু সৰু পিচ বনাই দিলো চাইনাটোক সেইটো খেলত কাটিব নোৱাৰে নহয় নোৱাৰে নেকি সপোন অৱশ্যে সপোনত পাউডাৰো কৰি দিব এইবিলাকে পাতি থকাবোৰে দেখা যায় কথা পাতি পাতি যেনিবা বিচনীখনো তেওঁ লৈ গুচি গ'ল এডাল লোৱাচোন কি কৰিব লাগে খাটনিয়াৰে বৰ ধুনীয়া খেল এটা কথা মনত পেলাই দিলেহে কি খেল ফেন্সিং ফেন্সিং খেলখন লাঠি দি খেলে আৰে এতিয়া তৰোৱাল ক'ত পাবা লাঠিৰে প্ৰেক্টিচ কৰি দিবা হা সি তৰোৱালৰ খেলটো আকৌ এতিয়া লাঠি দি প্ৰেক্টিচ কৰে নহয় বেয়া নালাগিব দিয়ক মই খেলো মূৰবিলাক চুবাই খুব ভাল পায় ন স্পেচিয়েলি ৰৌ মাছৰ মূৰ ছাগলী মূৰ ভাল পাওঁ যদি মগুৰ দাইল আৰু বাটাৰ দি বনাই মই মানুহৰ মূৰৰ কথা কৈছো নাপায় দে কৃষ্ণ কি কথা কয় ষ্টাৰ্ট কি কৰি আছে তৰোৱাল চালনা ছাৰ কি তৰোৱাল চালনা তৰোৱাল লৈ যে খেলে ফেন্সিং খেলটো লাঠিৰে খেলিছে তাকে কৈছো ময়ো সেইটোৱেতো প্ৰব্লেম হৈছে ন তৰোৱাল নাই কাৰণেহে এতিয়া লাঠিৰে প্ৰেক্টিচ কৰিবলগীয়া হৈছে তৰোৱাল দুখনমানকে কিনি আনিব লাগিব তেতিয়াহে আমি পাৰফেক্টলি প্ৰেক্টিচ কৰিব পাৰিম ৰ'ব আগতে আপোনালোকৰ দ্ৰোণাচাৰ্যজনক লৈ আহোঁ ভালেই হ'ব বুজিছা চাৰিও ছাপোৰ্ট কৰিছে কি কৰি আছে হে আপুনি ৰাকেশটো ইয়াত সোমাই আছে চাওকচোন আপুনি মোৰ লগত আহকচোন ইয়াক কিবা এটা কৰি উলিয়াই দিয়ক না আপুনি মোৰ লগত আহক ন
এই সব মানে মূৰবিলাক চুবাই খুব ভাল পায় ন স্পেচিয়েলি ৰৌ মাছৰ মূৰ ছাগলী মূৰো ভাল পাওঁ যদি মগুৰ দাইল আৰু বাটাৰ দি বনায় মই মানুহৰ মূৰৰ কথা কৈছো চেচ নাপায় দে কৃষ্ণ কি কথা কয় এই ৰ'বচোন আপুনি গোটেই ষ্টাফটোৰ মূৰত এইবিলাক কি সোমোৱাই দিছে আপুনি ভালহে পাব লাগে আজি লাভলীনাক দেখি আমি চবেই উৎসাহ পাইছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিও আগুৱাই যাব লাগে আমাৰ মাজতোতো আছে পটেণ্টিয়েলিটি কি ক'লে পটেণ্টিয়েলিটি পটেণ্টিয়েলিটি স্পেলিংটো কওকচোন মোৰ যিমানখিনি পৰিসৰ জ্ঞানৰ ভুল হ'ব নালাগে POTENTI ALITY এইটো কি হ'ল পটেণ্টিয়েলিটি পটেণ্টিয়েলিটি পটেঞ্চিয়েলিটি কেনেকৈ এই ছেকেণ্ড টিটো কেনেকৈ চি উচ্চাৰণ হ'ব আপুনি মোক কওক অকল মাটি বেদখলেই নহয় স্পেলিঙতো বেদখল হয় হ'ব যাওক যাওক কথা এটা লৈ আহিছিলো তই কেইযোগ কৰিছ কথাবিলাক মই ক'ম কি হ'ল মানে কি আমি দুজনে বিৰিংগুটি খেলি আছিলো নিয়মটোতো মই ভালকে নাজানো নাজানে মই শিকাই দিলো মোৰতো ঈদত লাগি গ'ল তাৰপিছত মোৰ আঙুলি ফুলাই দিলে ছাৰ এই যোৱাই এয়াই আপোনাৰ পটেণ্টিয়েলিটি পটেঞ্চিয়েলিটি গদাদা নিজৰ বুলি কথা এটা সুধো দেই মানে সুধিম ভাবি আছো চান্সটো পোৱা নাই অৰা কি কথা কোৱা আপোনাৰ এনে শাক চব্জি মাছ মাংস এনেকুৱা বেপাৰী চিনাকি আছে নেকি আছে কেলে লাগে এই ভাউচাৰ এখন মোক উলিয়াই দিব লাগিছিলে হে অঁ তুমি মাল ল'বা মই ভাল মাল দিবলৈ সিহঁতক কৈ দিম সিহঁতে একদম পাক্কা ভাউচাৰ দিব নহয় মানে মোক মালটো নোলোৱাকে ভাউচাৰখন লাগে মালটো মই আগতেই ল'লো এতিয়া ভাউচাৰখন লিখি দিব লাগে ডুপ্লিকেটকে কি কথা কোৱা হে নহয় আপুনি মানে কথাটো বুজা নাই মানে যোৱাচোন তুমি নহয় আপুনি কথাটো শুনি লওক যোৱা মানে যাওঁ তাক মাল নোহোৱাকে ডুপ্লিকেট ভাউচাৰ লাগে কথা ক'বলৈ আহে আমাৰ ষ্টাফৰ মানুহখিনিক খেলৰ প্ৰতি এটা আগ্ৰহ পেদা কৰিবৰ বাবে জন্ম বুলি কওক হে আগ্ৰহ এটা জন্ম দিবৰ বাবে মই বহুত কষ্ট কৰিছোঁ ইচ্ছা মাজে আস্থাখানা বাইদেউ থাকিব লাগিছিলে কেঁচা কষ্টটো বহুত কমি গৈছে কিয় আস্থাখানা বাইদেউ যে নাচ জন্ম দিয়া কামটো নাচেহে কৈছে তৰামাই এই ইয়াক গুৰ এটা মাৰো তাৰ কথা বাদ দিয়ক আপুনি কি ক'বলৈ বিচাৰিছে সেইটো কওক আই ৱান্ট টু চে ডেট আমাক কোনেও আগুৱাই নিনিয়ে আমি নিজে খেলত মনোনিৱেশ কৰি আমাৰ ডিপাৰ্টমেণ্টটোক আমি আগুৱাই নিব লাগিব সেই বস্তুখিনিকে আগুৱাই নিবলৈ আমাক এজন অডিটৰ লাগিব অডিটৰ কিহৰ অডিটৰ হিচাপৰ ভাউচাৰ লৈ আহিছোঁ কওক অডিটৰ কোন হ'ব কওক সম্বৰ্ধনাটো ভাল লাগিল এই গুড্ডুক মাতি দে যা নহ'লে বাৰে বাৰে কিমান কৈ থাকিম আৰু কোন গুড্ডু গদাধৰ মই মৰমত চুটিকে গুড্ডু বুলি মাতো কিয় অডিটৰ ছাৰ বিয়া হিচাপৰ অডিটৰটো আপুনি হ'ব লাগিব মই এতিয়া তহঁতৰ বিয়াৰ হিচাপৰ অডিটৰ হ'ম হয় ছাৰ আপুনি অডিটৰ নহ'লে আকৌ মই হিচাপটো দাখিল কৰিব নোৱাৰিম নহয় ছাৰ আপুনি অডিটৰ হ'ব লাগিব কিয় অডিটৰ ছাৰ বিয়া হিচাপৰ অডিটৰটো আপুনি হ'ব লাগিব মই এতিয়া তহঁতৰ বিয়াৰ হিচাপৰ অডিটৰ হ'ম হয় ছাৰ আপুনি অডিটৰ নহ'লে আকৌ মই হিচাপটো দাখিল কৰিব নোৱাৰিম নহয় এয়া চাওক
এয়া আপোনাৰ বিয়া আৰু এইখিনি হ'ল আপোনাৰ খোবাউৰি লৈ আহিছোঁ এনেই তই আমাৰ থানাৰ আগৰ নিমজোপা দেখিছ নহয় হয় ছাৰ ধুনীয়া ছাঁ পৰি থাকে সেই জোপাতে বান্ধি লৈ এনেকুৱা উৰাই ঘূৰাই কোবাম এইবোৰ চব মুখেৰে ওলাই যাব তোৰ এতিয়া কথা হ'ল আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এজন প্ৰশিক্ষক লাগিব ঐ ছাৰ মই যে এনে থাকিছে মোকে পাতি দিব পাৰিছে তই এইটোৰ প্ৰশিক্ষক ঘোঁৰা এই সাঁতোৰৰ প্ৰশিক্ষক কাক ঠিক কৰিলে ভাল হ'ব এতিয়া আমাৰ দেখোন অসমৰ শ্ৰদ্ধা মিঠু বৰুৱা আছে এলভি চালি হাজৰিকা তেওঁলোকৰ লগত আলোচনা কৰি ভাল কোনোবা এজন ৰাখিলে আৰামত মোৰ এইবোৰ কোচ চোচৰ দৰকাৰ নাই দেই মই নিজে কৰিম ঐ গুৰু নোহোৱাকে একো শিক্ষা সম্পূৰ্ণ নহয় গুৰু এজন লাগিবই নাই নাই মই ডিষ্ট্ৰিক্ট লেভেললৈকে খেলা মানুহ হয় মই নিজে কাফি আপুনি ডিষ্ট্ৰিক্টলৈকে খেলিছিলহে কিন্তু ৱেইট লিফটিংটো ক'ৰ পৰা আৰম্ভ হ'ল সেইটো জানে ক'ৰ পৰা বহুত দূৰলৈ যাব লাগিব কিমান দূৰলৈ সত্য যুগলৈ চেলুট নহয় ঐ ভৰিখন দিয়কচোন সেৱা ভাগ কৰোঁ দিয়ক কৃষ্ণ দিয়ক ছাৰ দিয়ক, দিয়ক ডাঙৰে খুজিছে